চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া হৈ আছে আবেলি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। একদম মানে ভোক লাগিছে, ভাত খাইছিলোঁ যদিও কিবাকিবি খাওঁ লাগি আছে পূৰা। গতিকে এতিয়া মেগী আনি থোৱা আছিলে, ভাবিলোঁ মেগীকে বনাওঁ অলপ আৰু। হোষ্টেলততো এনেও মেগী থাকেই, হোষ্টেলত মেগীটো ফেমাছেই হয় আৰু মেগীটো ক'বলৈ গ'লে হোষ্টেল খানাৰ নিচিনাই হয় আৰু। গতিকে এতিয়া ভাবিছোঁ অলপ চটপটাকৈ মেগী বনাওঁ। যি আৰু এনেই যি মটৰ আছে, মটৰ অকণমান তিয়াই থৈছিলোঁ, ভালকৈ তিতাও নাই, তাকে দি মেলি বনাই খাওঁগৈ আৰু। হোষ্টেলত যি মানে চব বস্তু চলি যায়, খোৱা বস্তু হ'লেই হ'ল আৰু। গতিকে ব'লক এতিয়া আমি কেনেকৈ মেগী বনাওঁ আপোনালোককো অকণমান দেখাওঁ আৰু। এয়া মটৰ লৈছোঁ কেইটামান, বেছি নহয় এনেই এমুঠিমান, আৰু এইফালে বিলাহী, আৰু এইফালেতো পিঁয়াজ আৰু জলকীয়া আৰু মেগী। বিশেষ একো নিদিওঁ আৰু, হোষ্টেল মেগী গৈছোৱে নহয় আৰু যেনেকৈ তেনেকৈ। ব'লক আমিনো কেনেকৈ বনাওঁ দেখাওঁ আপোনালোকক। ইফালে চাওক চবকেইটা কাটি কুটি মানে ৰেডি কৰি ল'লোঁ আৰু এতিয়া বনাওঁ জলদিকৈ। কেৰাহী পাতি দিলোঁ, এইবিলাক যা যোগাৰবিলাক লৈ আহিলোঁ। এইফালে হোষ্টেলৰ পৰাই লৈ আহিলোঁ, মানে কিটচেনৰ পৰা এইবিলাক নিমখ হালধি, লাল মিৰ্চৰ পেকেটটো পালোঁ, লৈ আহিছোঁ। অকণমান যদি মন যায় দিম আৰু। তাতে তেল দিলোঁ, আৰু তেল দিয়াৰ পিছতে মটৰখিনি দি দিছোঁ। মানে চাই থাককচোন, আজি অকণ মানে মই ব্যতিক্ৰমভাৱে বনাম মানে মেগীটো। তেল দিলোঁ, আৰু তেল দি মটৰ দি দিছোঁ। এইখিনিতে এটা ঘটনা ঘটি গ'ল। মানে কি হৈছে, মটৰটো ভাজি আছিলোঁ ন, মটৰটো ভালকৈ ফুবলাই নাছিলে, মটৰৰ দুটা ফুটিছে, ওচৰৰ পৰা ইয়াত পালোহি। তাৰপৰা এতিয়া বিলাহীখিনি লিখাই লৈছোঁ। মটৰটো ভাজিলোঁ, তাৰপৰা এতিয়া ইয়াতে বিলাহীটো দি দিছোঁ। অলপ বেলেগ ধৰণৰ মানে, এইটো একদম ব্যতিক্ৰমী ধৰণৰ আৰু। মানুহ বেছি কম যে, এতিয়া ইয়াতে এইখিনি দি দিম, পিঁয়াজ আৰু জলকীয়াখিনি। মানে মটৰ সিজিবলৈ বেছি সময় লাগে, তাৰপিছত বিলাহীটো অলপ কমি যাব দিলোঁ। তাৰপিছত এতিয়া পিঁয়াজ আৰু জলকীয়াখিনি দি দিওঁ, আৰু এতিয়া মেগী দি দিব পৰা হৈ গ'ল আৰু। এতিয়া ইয়াতে নিমখ দি দিছোঁ অলপ। এনেই মেগী মছলাটোত নিমখ থাকেই, কিন্তু আজি এইখিনি মানে চব্জিখিনি এড কৰিছোঁ যে, সেইকাৰণে দি দিছোঁ আৰু। আৰু ইয়াতে এতিয়া হালধি অকণমান দি দিম। এতিয়া এইখিনি ভজা হৈয়ে গৈছে, আৰু অকণমান ভাজিম, বেছি নাভাজোঁ, আৰু 30 ছেকেণ্ডমান ভাজিম থাকে। এতিয়া মেগীটো দি দিলোঁ, দি পেলাই এতিয়া পানী দি দিম আৰু। নিসিজিব আৰু অকণ লাগিব পানী। ভাঙি দিব নালাগে, নিজে হৈ যাব। পানীটো হেৰি হৈছে যে, দি দিয়া পানী অকণ। কি ধুনীয়া কালাৰ ওলাইছে। মেগী মছলাও দিলোঁ বাৰু, সেইটোহে দেখুওৱা নহ'লে। কালাৰ চাওক, কালাৰ কি মজা। মেগী হৈ গ'ল আৰু, বন্ধ কৰি বাতিত পূৰা দেখাম খাওঁতে। চাওক মেগী ইমান টেষ্টি লাগিছে ন দেখিবলৈ, একদম মানে ৰখিবই পৰা নাই। এনেই গ্ৰীণ মটৰ দি বনোৱা দেখিছোঁ, আজি মানে একদম ফাৰ্ষ্ট টাইম এনেকুৱা মটৰ দি বনাই চালোঁ, এক্সপেৰিমেণ্ট হ'ল আৰু। চাওক না, ইমান টেষ্টি লাগিছে, ৰখিব পৰা নাই। খাওঁ আৰু, সিমান দিয়া জল্দি আহ। আমাৰ 2টা বাতি একেলগে আহি গ'ল। এতিয়া মানে এইখিনি টেষ্ট কৰিম, কেনেকুৱা আছে আপোনালোককো ক'ম আৰু নিজে। একদম বঢ়িয়া। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আমাৰ হোষ্টেল মেগী ৰেচিপি।
The next day. ৰাতিপুৱা 8টা বাজি আছে আৰু আমি 8টা বজাতে গোটেইখিনি ওলাই গৈছোঁ। আমি ৰাতিপুৱা গৈ আছোঁ এতিয়া কম্পিউটাৰ ক্লাছৰ কাৰণে। কালি আহি মেলি আমি এডমিশ্যন লৈ গ'লোঁ, কিন্তু দেখুওৱা নহ'লে। এয়া চাওঁ ৰাতিপুৱা ভাগৰ পৰিৱেশ, ৰাস্তাত ইমানেই ব্যস্ততা থাকে, সকলোৱে নিজৰ নিজৰ কৰ্মস্থানত যায়, স্কুল কলেজ এইবিলাক আৰু সকলোবোৰে মানে পূৰা ব্যস্ততাৰে ভৰি থাকে আৰু। এয়া আমি গৈ আছোঁ এতিয়া গৈ কম্পিউটাৰ ক্লাছ পামেই আৰু ওচৰতে, বেছি দূৰত নহয়। এয়া আমি আহি কম্পিউটাৰ ক্লাছ পাই গ'লোহি। এইফালে আমি আহি মেলি পাই গ'লোহি, এতিয়া ক্লাছ কৰোঁ আৰু বেছিকৈ দেখাই মেলি নাথাকোঁ। এতিয়া কম্পিউটাৰ ক্লাছৰ পৰা ওলালোঁ, গৰম দিন আহিয়ে গৈছে। এইটো এটা স্কিম লৈ ল'লোঁ, খাই লওঁ। আৰু এই দোকানখন চাওকচোন, ইমান ধুনীয়াকৈ সজাই থৈছে, এবাৰ কেমেৰাত কেপচাৰ কৰি ল'লোঁ। আজিলৈ ভিডিঅ'টো মানে আছিলে, বাই বাই।